যে অসমত বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আৰু আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল এই দুখন বোৰ্ড এখনে মেট্ৰিকুলেশ্যন এখনে হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেশ্যনৰ কাৰণে দুখন বোৰ্ড আছিল আৰু এই দুয়োখন বোৰ্ডকে একেলগ কৰি আজিৰ কেবিনেটে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অসম ৰাজ্যিক স্কুলীয়া শিক্ষা বোৰ্ড বা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড নামেৰে মাৰ্জ কৰি এখন বোৰ্ড হিচাপে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে এতিয়াৰ পৰা সেবা বা হায়াৰ ছেকেণ্ডেৰী কাউন্সিল হিচাপে দুখন বোৰ্ড নাথাকিব এখনে বোৰ্ড হ'ব যিখন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড নামেৰে সকলোৱে পৰিচিত হ'ব ASSEB আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঠিক তেনেদৰে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে এই বছৰৰ বাজেট সেশনটো আমাৰ অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা বাজেট অধিৱেশন হ'ব আৰু আজি কেবিনেটে এই বাজেট অধিৱেশন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সম্পৰ্কে আমাৰ অধ্যক্ষ মহোদয় জনাব আৰু ৰাজ্যপালৰ সন্মতি সাপেক্ষে ইয়াৰ নটিফিকেশ্যন ইছ্যু হ'ব ঠিক তেনেদৰে আপোনালোকে জানে যে অসমৰ 10খন জিলা মিচিং জনবসতি আছে এই মিচিং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত এই 10খন জিলাত আলিয়া লিগাঙৰ চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে আৰু আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে এই জিলাকেইখন হ'ল ধেমাজি উত্তৰ লখিমপুৰ শোণিতপুৰ বিশ্বনাথ গোলাঘাট শিৱসাগৰ যোৰহাট ডিব্ৰুগড় তিনচুকীয়া আৰু মাজুলী এই 10খন জিলাত আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ এৰিয়া আৰু এই মিচিং অট'নমাছ কাউন্সিলৰ এৰিয়াৰ এই 10খন জিলাত চৰকাৰী বন্ধ আলিয়া লিগাঙৰ দিনাখন চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে